জিন্দাবাদ জিন্দাবাদ চাহ শ্ৰমিকৰ মজুৰি 551 টকা বৃদ্ধি কৰক চাহ শ্ৰমিকৰ মজুৰি 551 টকা বৃদ্ধি কৰক চাহ শ্ৰমিকৰ আইন লাগু কৰক চাহ শ্ৰমিকৰ মজুৰি আইন লাগু কৰক এছএমএছ জিন্দাবাদ কি কৰক চাহ শ্ৰমিকৰ মজুৰি 551 টকা বৃদ্ধি কৰক ছাত্ৰ সন্থা বাক্সা জিলা কমিটিৰ উদ্যোগত আৰু ডমনি আঞ্চলিক আৰু ডমনি বাগানৰ চাহ মজদুৰৰ কমিটিৰ সহযোগত আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিছোঁ আৰু এই যে প্ৰতিবাদী কাৰ্যসূচী কৰাৰ মূল উদ্দেশ্য হ'ল যে আদিবাসীসকলক এতিয়ালৈকে 250 টকা লেবাৰৰ যিখিনি মানে মজুৰি আমি পাই আছোঁ আৰু এতিয়া শুনি পাইছোঁ যে এই অহা বিধানসভা এই যোৱা বিধানসভাত যে চৰকাৰে 30 টকা দিয়াৰ এটা ব্যৱস্থা কৰিছে সেইটো সিদ্ধান্ত লৈছে বুলি আমি গম পাওঁ আপোনালোকৰ নিউজৰ মাধ্যমত সেইটো মই ক'ব খুজিছোঁ চৰকাৰক যে যোৱা 2022ত চৰকাৰে এটা মানে ষ্টাডি লৈ মানে এটা টিম পঠাইছিলে আৰু ষ্টাডি মতে গম পালে যে বিভিন্ন যি আমাৰ মানে অসমৰ ভাৰতৰ যিখিনি বাগান আছে চাহ বাগান আছে সেই বাগানত গৈ এটা ষ্টাডি কৰি গম পাইছিল যে বেলেগ জেগাত আমাৰ অসমতকৈ বেলেগ বাগানত দৰমাটো বেছি আছে লেবাৰৰ দৰমাটো আৰু এতিয়া মানে আমি এইটো কাৰণে কৈছোঁ সেই সময়ত সিদ্ধান্ত লৈছিলে যে 351 টকা 33 পইচা চৰকাৰে নিজে সিদ্ধান্ত লৈছিলে আৰু আজি আমি দেখি পালোঁ যে মাত্ৰ 30 টকা বঢ়াইছে সেই সময়ত মানে ইলেকশ্যনৰ সময় আছিলে আৰু প্ৰতিশ্ৰুতি দিছিলে যে 351 টকা 33 পইচা বঢ়াই দিয়াৰ কথা কিন্তু এতিয়া মানে আৰু 30 টকাই বঢ়াইছে তাৰ মানে 280 টকাই হৈছে গতিকে আমি ক'ব খুজিছোঁ চৰকাৰক যে যেতিয়াই মানে ইলেকশ্যন আহে তাৰ আগে আমাক মানে প্ৰতিশ্ৰুতি দি থাকে আৰু অলপমান বঢ়াই দিয়ে তো ক'ব খুজিছোঁ যিটো মিনিমাম ৱেজ যিটো আইন আছে এই আইনটো লাগু কৰিব লাগে আৰু আইন মতে যি হ'ব সেইখিনি আমাক দৰমাটো বঢ়াই দিব লাগে আমাৰ দাবী যিটো আমি চাইছোঁ 551 টকা আমাৰ মতে আমি যিটো হিচাপ ওলাইছোঁ 551 টকা এতিয়া পাব লাগে যিহেতু যিটো মূল্য বৃদ্ধি যিটো হৈছে সেইটো যদি আমি চাওঁ এই আমাৰ যিবিলাক চাহ বাগানত যিবিলাক বসবাস কৰিছে তেওঁলোকৰ এই যে 250 টকা 280 টকাত তেওঁলোকৰ পৰিয়াল নচলে গতিকে ক'ব খুজিছোঁ যদি অসমৰে অসমীয়াক যদি আগুৱাই ল'ব লাগে যেনেকুৱা আদাৰ যি কমিউনিটিবিলাকৰ যিটো মানে তেওঁলোকৰ যিটো মানে তেওঁলোকৰ সামাজিক বা যিখিনি আৰ্থিক যিটো ব্যৱস্থা আছে এই যদি আমাৰ আদিবাসী সমাজক যদি উঠাই ল'ব লাগে তেতিয়াহ'লে 551 টকা যদি লেবাৰৰ দৰমাটো যদি বঢ়াই দিয়ে আমাৰো ল'ৰা ছোৱালী আমাৰ যিখিনি মানে স্কুলীয়া ল'ৰা ছোৱালী আছে তেওঁলোকে সঁচাকৈ ভাল এটা অনুষ্ঠানত পঢ়িব পাৰিব নহ'লে বাগানত আমাৰ কি স্কুল আছে আমাৰ বাগানত কি স্কুল আছে প্ৰাইমাৰী স্কুল আছে এমই স্কুল আছে আৰু ইয়াতেও মানে যিবিলাক মানে শিক্ষা দিব লাগে বা যিখিনি সুবিধা দিব লাগে সেইখিনি নাই সেইটো কাৰণে আমি দেখি পাইছোঁ যে এই চৰকাৰে যে আদিবাসীসকলক উঠাই লোৱাৰ ব্যৱস্থাটো কৰা নাই মাত্ৰ ভোটৰ বেংক আমাক ভোট হিচাপে ব্যৱহাৰ কৰি আছে আমি গম পাইছোঁ আমাৰ লেবাৰ শ্ৰমিকে আদিবাসীয়ে চবে গম পাইছে যে এই চৰকাৰ আমাক খালি প্ৰতাৰণা দি আছে গতিকে আমি ধিক্কাৰ দিছোঁ এই চৰকাৰক ক'ব খুজিছোঁ আমাক যদি সঁচাকৈ জাতিটোক যদি এই অসমীয়া জাতিটোক যদি আগলৈ ল'ব লাগে তেতিয়াহ'লে 551 টকা দৰমহা বঢ়াই দিব লাগে সেয়ে আমাৰ দাবী আছে হয় এইটো আমি দেখি পাইছোঁ যে আদিবাসী বা যিবিলাক চাহ শ্ৰমিক আছে তেওঁলোকক মাটিৰ পাট্টা দিয়াৰ এটা সিদ্ধান্ত লৈছে কিন্তু জাষ্ট মানে ইমান মানে 5 বছৰ 11 বছৰ উকলি গ'ল আৰু এই চৰকাৰে যিহেতু বিজেপি চৰকাৰে মানে চেণ্ট্ৰেলত আছে অসমতো আছে গতিকে যদি চৰকাৰে সঁচাকৈ যদি দিবৰ যদি ইচ্ছা থাকিলেহেঁতেন তেতিয়াহ'লে অলপ আগত সিদ্ধান্ত ল'লেহেঁতেন এই লাষ্ট মুহূৰ্তত ইলেকশ্যন আছে তাৰ আগতে এটা সিদ্ধান্ত লৈছে আৰু জাষ্ট এটা ফৰ্মে দিছে ফৰ্ম ফিল আপ কৰি আছে আৰু দেখাই আছে যে আমি মাটি পাতা দি আছোঁ এটা যদি মাটি দিব লাগে মাটিৰ এটা প্ৰচেছ থাকে না নাই আপোনালোকে কওকচোন প্ৰচেছ থাকে তাৰ নীতি আছে তাৰ নিয়ম আছে সেইখিনি কৰাই নাই আৰু জাষ্ট মানে এটা বাগানবিলাকত এটা দুটা ফৰ্ম ফিল আপ কৰিছে আৰু কৈ আছে যে এই শ্ৰমিকবিলাকক মাটিৰ পাতা দিম বুলি কৈ আছে আৰু ৰাইজক মানে ঢোল বজাই আছে যাতে মানে এই যে শ্ৰমিক যিবিলাক লেবাৰ শ্ৰমিক এইবিলাক অশিক্ষিত তেওঁলোকক জাষ্ট ভিডিঅ' এটা কৰি প্ৰদৰ্শন বা লেবাৰ ক্লাববিলাকত প্ৰদৰ্শনো কৰি দিছে ভিডিঅ' কৰি দিছে আৰু জাষ্ট মানে দেখাই আছে যে আমি মাটি পাতা দি আছোঁ শ্ৰমিকৰ দৰমহা দি আছোঁ আৰু এই যে শ্ৰমিকসকলক যে এইটো মানে এটা মানে আশা দি আছে এইটো ভাবোঁ মানে এইটো সঁচা নহয় এইটো জাষ্ট প্ৰতিশ্ৰুতিহে মানে বিজেপি চৰকাৰ অহাৰ পাছত সঁচাকৈ স্কুলবিলাক বনাইছে এটা মডেল স্কুল বনাইছে আজি যদি আপোনালোকে যায় মডেল স্কুল যিবিলাক বনাইছে এই জংঘল হৈ আছে আৰু তাতে শিক্ষক নাই যিবিলাক শিক্ষক হ'ব লাগে যিবিলাক মানে ভাল শিক্ষক হ'ব লাগে এই শিক্ষকে নাই
গতিকে ক'ব খোজো এইটো বিল্ডিঙে বনাইছে, কিন্তু যিটো মানুহৰ যিটো দিমাগত যিটো বিল্ডিং বনাব লাগে সেই বিল্ডিংটো বনোৱা নাই, যিটো শিক্ষা দিব লাগে সেইটো কৰা নাই। এই যিটো বিল্ডিং বনাই ঠিকা লৈ বিজেপিৰ যিবিলাক মানে ঠিকাদাৰ আছে তেওঁলোকে বিল্ডিংবিলাক বনাই পইচাবিলাক লৈ আছে। জাষ্ট মানে এইটো ফিজিকেলে এইটো বিল্ডিঙে জাষ্ট, কিন্তু যিটো যদি শিক্ষা দিব লাগে শিক্ষক যুক্তি কৰিব লাগে সেইটো কিন্তু কৰা নাই। যদি কৰে তেতিয়া ক'লা কয় এই শ্ৰমিকে, এই আদিবাসী শ্ৰমিকে যেনেকৈ 3% ৰিজাৰ্ভেশ্যনটো দিছে, তেতিয়া ভাবিব লাগে যে এই আদিবাসীৰ মাজত এটা টেট কিয় মানে এটা মানে সুকীয়াকৈ কিয় টেট এটা মানে এক্সাম পাতিব নোৱাৰে আদিবাসীসকলে, যদি সঁচাকৈ যদি ভাবে যে আদিবাসীসকলক যদি উন্নতি ভাবে। সেইটো কাৰণে আমি চাইছোঁ যে এইটো এটা নাটকে, বিল্ডিং বনাই আমি যে কৰি আছোঁ এইটো জাতিৰ কাৰণে উঠাই লোৱাৰ কাৰণে সেইটো এটা নাটক।